নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি বৰ্তমান মোৰ কুকুৰাবিলাকৰ বয়স হৈছে 40 দিন আৰু 40 দিনত ইহঁতক মই খাবলৈ দিছোঁ ঘৰুৱাভাৱে কিছুমান দানা পানী, আৰু এই দানা পানীবিলাক যদি খায় আৰু কিনা দানাও দিছোঁ লগতে। আৰু পটককেতো ইহঁতক ধৰি লওক একেৰাহে যিহেতু খুৱাই আছোঁ কিনা দানা, আৰু পটককৈ ইহঁতক ঘৰুৱা দানালৈ কনভাৰ্ট কৰি দিলে ইহঁতৰ মাজত বিভিন্ন ধৰণৰ ভিটামিনৰ কমি দেখা দিব পাৰে, আৰু কমি যদি দেখা দিয়ে ইহঁতে খুটি লাগিব পাৰে, ইহঁতে সেইটোক খাই দিব পাৰে। সেইটোকে আপোনালোকক মই জনাই দিছোঁ যে মই ঘৰত লাহে লাহে ইহঁতক মই দানাটো একেবাৰে এৰুৱাই দিবও বিচাৰিছোঁ। আৰু সেইটোকে মই আপোনালোকক মই জনাম যে ঘৰত মই কি দানা খুৱাই আছোঁ আৰু কুকুৰাবিলাকৰ ৱেট গেইন কৰিবৰ কাৰণে কেনেধৰণে সহায় হ'ব, আৰু ৱেট যদি আপোনালোকে আনিব বিচাৰে ঘৰুৱা সহায়ত আপোনালোকে কেনেধৰণেনো আনিব, আজি মই আপোনালোকক জনাম। বলক তেন্তে আজি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকৰ কুকুৰাবিলাকক প্ৰথমতে কি কৰিব, চাউল দিব, আপোনালোকে ধান দিব ধুনীয়াকৈ, লগত দানাৰ লগত মিক্স কৰি পিনে দিব। আপোনালোকে দানা অলপমান দিব, চাউল অলপমান দিব, তাৰপৰা ভাত অকণমান দিব। ধান ভাতৰ লগত নিমিহলাব, আৰু ধানটো আপোনালোকে এক্সট্ৰাকৈ দিব। চাউলে, ভাতে আৰু তুঁহগুৰিয়ে ধুনীয়াকৈ দানাই যদি মিক্স কৰি সিহঁতৰ লগত যদি খাবলৈ বুলি দিয়ে আপোনালোকে 3 টাইম দিব। আৰু এই 3 টাইমত আপোনালোকৰ কি হ'ব, কুকুৰাবিলাকৰ 3 টাইম যদি আপোনালোকৰ কুকুৰাবিলাকক যদি খাবলৈ দিয়ে, তেতিয়া আপোনালোকৰ কুকুৰাবিলাক খুব সোনকালে ৱেট ল'ব, আৰু ভাত খালে কুকুৰাবিলাকৰ ৱেট ল'বলৈ বেছি সহায় হয়। আৰু আপোনালোকে এটা টাইমত আপোনালোকে ধান দি দিব, ধান খালেও আপোনালোকৰ কুকুৰাবিলাকৰ ৱেট আহে। আপোনালোকৰ আপোনালোকে যদি দানাৰ পৰা যদি পটককৈ যদি এৰুৱাই দিয়ে, একেবাৰে যদি নিদিয়ে দানা, তেতিয়াহ'লে আপোনালোকৰ কুকুৰাবিলাকৰ ভিটামিনৰ অভাৱ হ'ব পাৰে, আৰু অভাৱত আপোনালোকৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰো হ'ব পাৰে। আপোনালোকে সেইটোকে আপোনালোকে কি কৰিব, কুকুৰাবিলাকক লাহে লাহে কিনা দানাৰ পৰা আপোনালোকে আঁতৰাব লাগিব। তেনেধৰণে আপোনালোকে মিক্স কৰি দিব। প্ৰথমতে ধৰিলে যদি এমক দিছিলে, আপোনালোকে সেইদিনাখন তাতকৈ অলপ কমকৈ দিব। তেনেধৰণে কমাই আপোনালোকে কিনা দানাটোক একেবাৰে কমাব পাৰিব। এনেকৈ আপোনালোকে খুৱাব পাৰে, আৰু বাহিৰত মেলি দিব পাৰে। কুকুৰাইটো চবেই খায়, নিজেই বিচাৰি খুচাৰি সকলোৱে খাব। আৰু আপোনালোকে যদি মেলি দিব নিবিচাৰে, আপোনালোকে বাহিৰত নেট লগাই মেলি দিব পাৰে। আৰু নেট লগাই মেলি দিলে আপোনালোকৰ সেই নেটৰ ভিতৰত যিমানখিনি আছে সেইখিনি খাব, আৰু বাহিৰত আপোনালোকে ঘাঁহ বন যি আছে সকলোখিনি কাটি আপোনালোকে সিহঁতক দিব পাৰে। কলগছ দি দিব, কলপাত দি দিব, ধুনীয়াকৈ জাবৰ জোথৰ যিকোনো পাৰে আপোনালোকে চব পেলাই দিব কুকুৰাৰ মাজত, আপোনালোকে চব খাই দিব। একো টেনশ্যন ল'বলগীয়া কোনো কথা নাই। আৰু আপোনালোকৰ কুকুৰাবিলাকৰ ঠাণ্ডা দিনত আপোনালোকৰ বেমাৰ আজাৰ হ'ব পাৰে। আপোনালোকে সেইকাৰণে কি কৰিব, ৰাতি হ'লে আপোনালোকে আদা নহৰুৰ পেষ্ট অকণমান খুন্দি পিনে পানীত ধুনীয়াকৈ সিহঁতক পানীৰ লগত খাবলৈ বুলি দিব। তেতিয়া আপোনালোকৰ কোনো ধৰণৰ বেমাৰ আজাৰ নহয়। আৰু লেতেৰা পানী নোখোৱাব, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ বেমাৰ আজাৰ নহয়। বেমাৰ আজাৰ হ'লে আপোনালোকৰ কি হয়, কুকুৰাবিলাকৰ ভালকৈ ৱেট নলয়। সেইকাৰণে আপোনালোকে বেমাৰ নহ'বৰ কাৰণে এইবিলাক বস্তু খুৱাই থাকিব। আৰু কিনি অনা বস্তুবিলাক খোৱালে আপোনালোকৰ বেয়া, যিহেতু লোকেলভাৱে আমি ফাৰ্ম কৰিছোঁ, সেইকাৰণে সিমানদৰে আপোনালোকে কিনা দৰৱবিলাক খোৱালেও ভাল নহয়। আপোনালোকে যিমান পাৰে সিমান ঘৰুৱাভাৱে মেডিচিনবিলাক দিবলৈ বুলি চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ কুকুৰাবিলাক সম্পূৰ্ণ লোকেল হৈ থাকিব, আৰু বাহিৰত পৰাপক্ষত এৰি দিব। তেতিয়া আপোনালোকে ধুনীয়াকৈ কুকুৰাবিলাকে বিচাৰি খুচাৰি খাই ল'ব, আৰু আপোনালোকে কোনো টেনশ্যন নোহোৱাকৈ সিহঁতৰ ডাঙৰ হ'ব। লাহে লাহে আপোনালোকে দানাবিলাক আঁতৰাব লাগিব সিহঁতৰ পৰা। তাৰপিছত আপোনালোকে কি কৰিব, কুকুৰাবিলাকৰ আপোনালোকে ভালদৰে প্ৰতিপালন কৰিলে ধুনীয়াকৈ 1 কেজি চাইজৰ হ'বই, কোনো কথা নাই। আৰু এনেধৰণে কৰিব বুলি আশা কৰিছোঁ। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, চাই ভাল পালে জনাব। আৰু অকণমান কিবা এটা আপোনালোকক শিকাই দিওঁ বুলি আহিলোঁ, বা কৈ দিওঁ বুলি আহিলোঁ। আপোনালোকে জানে, আপোনালোকে যদি পুহি আছে আপোনালোকে ধুনীয়াকৈ এনেধৰণে কামবিলাক কৰিব পাৰিব। আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ, আৰু নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ সকলোকে বিদায় মাৰিছোঁ।